তহঁতৰ নিচিনা ধুৰন্ধৰৰ কাৰণে মই অকলেই যথেষ্ট যা তহঁতৰ বছক কৈ দে গৈ তহঁতৰ এটাত যদি মই হিজৰা বনাব নোৱাৰো মোৰ নামো এলিনা নহয় তহঁতৰ বছৰ যদি দম আছে মোৰ চেলেঞ্জ একচেপ্ট কৰিব কওঁ সালা তোৱালি মানুহৰ মাৰ খাইছ লাজ পোৱা নাই হা বছে শুনিব লাহে লাহে ক ঐ কোনে মাৰ খাই আহিছ এই শম্ভুৰ আড্ডাত থাকি মাৰ খাই শম্ভুৰ বদনাম নকৰিবি তাকো ছোৱালী মানুহৰ মাৰ কি ছোৱালী মাৰ খাই আহিছ কেইজনী আছিল হাই এজনী আৰু তহঁত আমি চাৰিটা থুই ইজ্জত খাই দিলি মোৰ ভাই আপোনাকো চ্যালেঞ্জ কৰিছে এই শম্ভু বাইক চ্যালেঞ্জ ঐ ডুপ্লিকেট তাই নাম কি ঘৰ ক'ত জলদি পতা কৰ ভাইটা আমাক হিজৰা বনাই দিবলৈ কৈছে তাইক এতিয়া উঠাই লৈ আহ ওকে বস ঐ ভাই আহি গ'ল আবে ওই ডুপ্লিকেট কবিছি আবে বৰাফান ৰে বৰাফান হাৱা চাৱা সালা টাইট হৈ গৈছে কি হ'ল ভাই আবে এইটোৱে দেখোন মই বিচাৰি থকা মালটো বে আজি সালা পাই গলো আজি গোটেই ফটোখন মোৰ সামনত আহি গল বে বাচ্চা লোক ফলো মি চাও যাবলৈ দিয়া নিদিও কি কৰিবি সালা ব্যৱহাৰ নাজানো চোৱা মালবিকা নে সাগৰিকা মায়ে মোক বোৱাৰী এজনী কথা ভৰকৈ কৈ আছে অসম ভালে নকৰিবা ৰাস্তা এৰি দিয়া বাপ্পা ঐ জুইবে আৰু মই তই বাৰ ন ঐ ধৰ ইহঁতক ঐ তোৰ লগৰজনী ক'ত খেদি পঠালি হা ক'ত খেদি পঠালি তাইৰ লগত মোৰ বহুত হিচাপ কৰিব বাকী আছে নক কিয় ঐ নক কিয় আহি আছে ৰ অলপ ধৈৰ্য ধৰ
ছোৱালী দৰে থাকিবি বেছি ফুৰকিৰি কৰিব নাহিবি তোৰ নিচিনা এজনী ছোৱালীক তোৰ অকাৰণলৈ আনিবলৈ মোৰ 1 মিনিট সময় নালাগে অকাদৰ কথা ক'ব হা নাৰী শক্তি তহঁতে চিনাই নাই তহঁতে ভাবি থকা আমি সাধাৰণ ছোৱালীবোৰো কেতিয়াবা অসাধাৰণ হৈ যাব পাৰোঁ যুগ যুগান্তৰ সাক্ষী নাৰী সৃষ্টিও আৰু ধ্বংসও সহজ সৰল মনা দেৱীজনীও কেতিয়াবা দুৰ্গা ৰূপ ধৰি মহিষাসুৰ বধ কৰিব পাৰে